গাইজ যোৱাকালিৰ ভিডিঅ'ত যিটো পাৰ্ট 1 ভিডিঅ' আছিল মহাত্মা গান্ধী এনৰেগা আঁচনিৰ ওপৰত যিটো ভিডিঅ' দিয়া হৈছিল তাতে মই মহাত্মা গান্ধী এনৰেগা আঁচনিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ডিছকাছ কৰিছিলোঁ। কিন্তু আজিৰ এইটো ভিডিঅ'ত মই মহাত্মা গান্ধী এনৰেগা আঁচনিৰ যিটো এপ্লিকেশ্যন ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্মটো কেনেদৰে ফিল আপ কৰিব কমপ্লিট ডিটেইলছত ডিছকাছ কৰিম। ইয়াতে প্ৰথমতে মই কিছুমান ডিটেইলছ ফিল আপ কৰি লৈছোঁ। ইয়াতে 1 নম্বৰত দিয়া আছে আবেদনকাৰীৰ নাম। ইয়াতে যিজনে এপ্লিকেশ্যন কৰিব তাৰ নামটো ইয়াতে লিখিব লাগিব। ইয়াতে অসমীয়াত লিখি দিব, যদি অসমীয়া লিখে গোটেইখিনি অসমীয়াত লিখিব লাগিব, আৰু যদি ইংৰাজীত লিখে গোটেইখিনি ইয়াতে ইংৰাজীতে লিখিব। তাৰপিছত ছেকেণ্ড হৈছে পিতৃ / স্বামীৰ নাম। আপুনি কাৰ নাম লিখিব বিচাৰিছে, যদি পিতৃ লিখিব বিচাৰিছে পিতৃৰ ওপৰত এটা টিক চিন দিব, আৰু যদি স্বামীৰ নাম লিখিব বিচাৰিছে স্বামীৰ নামৰ ওপৰত এটা টিক চিন দিব। তাৰপিছত ইয়াতে স্বামী বা পিতৃৰ নামটো লিখি দিব। ইয়াতে থাৰ্ড যিটো 3 নম্বৰটো ইয়াতে বয়স আছে, ইয়াতে আপোনাৰ কিমান বয়স হয় ডাইৰেক্ট আপুনি ডেট অফ বাৰ্থটো লিখিব পাৰে, কোনো প্ৰব্লেম নাই। তাৰপিছত 4 নম্বৰ ঠিকনা, ইয়াতে আপোনাক ফুল এড্ৰেছ দিব লাগিব। আপোনাৰ যিটো পাৰ্মানেণ্ট এড্ৰেছ হয় পাৰ্মানেণ্ট এড্ৰেছটো ইয়াতে আপুনি লিখি দিব। তাৰপিছত আহিল 5 নম্বৰ শাৰীৰিকভাৱে অক্ষম, অৰ্থাৎ আপুনি যদি ফিজিকেলি হেণ্ডিকেপ্ট হয় সেই সময়ত আপুনি হয়তো টিক মাৰ্ক দিব, আৰু যদি ফিজিকেলি হেণ্ডিকেপ্ট নহয় তেতিয়াহ'লে আপুনি নহয় টিক দিব। তাৰপিছত আহিল 6 নম্বৰ। 6 নম্বৰত ইয়াতে জব কাৰ্ডৰ নম্বৰটো দিব লাগিব, আপোনাৰ যিটো জব কাৰ্ডৰ নম্বৰ ইয়াতে লিখি দিব। তাৰপিছত 7 নম্বৰ ইয়াতে বৰ্গ / শ্ৰেণী, ইয়াতে আপোনাক কাষ্ট আপোনাক চুজ কৰিব লাগিব, আপোনাৰ কোনটো কাষ্ট হয়। অনুসূচিত জাতি ডেট মিনছ SC ST OBC MOBC কোনটো হয় ইয়াতে টিক দিব। মই ইয়াতে MOBC টিক দিছোঁ, আপোনাৰ যিটো হয় ইয়াতে আপুনি টিক মাৰ্ক দিব। যদি এইকেইটা কাষ্টৰ ভিতৰত আপোনাৰ নাথাকে তেতিয়াহ'লে ইয়াতে লাষ্টত এটা অপশ্যন আছে অন্যান্য পিছপৰা আদাৰ্ছত আপুনি টিক মাৰ্ক দিব। টিক মাৰ্ক দি ইয়াতে আপুনি ব্ৰেকেটৰ ভিতৰত যিটো কাষ্ট হয় কাষ্টটো লিখি দিব। তাৰপিছত ইয়াতে আহিল 8 নম্বৰ। 8 নম্বৰৰ ইয়াতে আপোনাৰ 2019 আৰু 20 বৰ্ষ, আৰু লগতে ইয়াতে দিছে 2020 আৰু 21 বৰ্ষত ইয়াতে আপুনি কিমান দিন কাম কৰিছে, 2019-20ত কিমান দিন কাম কৰিছে, আৰু 2020-21ত কিমান দিন কাম কৰিছে মহাত্মা গান্ধী এনৰেগা জব কাৰ্ডৰ অধীনত ইয়াতে আপোনাক লিখিব লাগিব। দুটা বক্স দি আছে, ইয়াতে মিনিমাম 30 ডেজ টোটেল লিখিবলৈ ট্ৰাই কৰিব। তাৰপিছত 9 নম্বৰত ইয়াতে দিয়া আছে অৰ্হতা, অৰ্থাৎ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে। ইয়াতে আপুনি কি পাছ, ইয়াতে আপোনাৰ হায়েষ্ট যিটো হায়েষ্ট কোৱালিফিকেশ্যনটো ইয়াতে লিখি দিব। খালি লিখিলেই নহ'ব, আপোনাৰ ওচৰত চাৰ্টিফিকেটটো থাকিব লাগিব। তাৰপিছত 10 নম্বৰত দিয়া আছে ইয়াতে কিছুমান অপশ্যন দিয়া আছে, ইয়াতে য়েছ ন অৰ্থাৎ হয় নহয় ইয়াতে আপোনাক চুজ কৰিব লাগিব। মই কিছুমান ফিল আপ কৰিছোঁ, ইয়াতে চাব। প্ৰথমতে কোৱা হৈছে দীনদয়াল অন্ত্যোদয় আঁচনি ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্য হয় নেকি। যদি আত্মসহায়ক গোটৰ মেম্বাৰ হয় তেতিয়াহ'লে আপুনি য়েছ চুজ কৰিব, হয়ত টিক মাৰ্ক দিব, আৰু যদি নহয় তেতিয়াহ'লে আপুনি নহয়ত টিক মাৰ্ক দিব। মই ইয়াতে হয় টিক মাৰ্ক দিছোঁ যিহেতু আত্মসহায়ক গোটত আছে। তাৰপিছত 1 নম্বৰটো আপুনি নহয় যিটো অপশ্যন আছে নহয় টিক মাৰ্ক ৰাখিব। তাৰপিছত 2 নম্বৰত আহিল এটা বা তাতকৈ কম, ইয়াতে বহুতকেইটা অপশ্যন দিয়া আছে। ইয়াতে দুটা কথা মনত ৰাখিব, যদি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অৰ্থাৎ চৰকাৰী ঘৰৰ টকা যদি পায় তেতিয়াহ'লে আপুনি ছেকেণ্ড অপশ্যনটোত টিক মাৰ্ক দিব, আৰু যদি নাপায় প্ৰথম অপশ্যনটোত আপুনি টিক মাৰ্ক ৰাখিব। তাৰপিছত ইয়াতে হয় নহয় চুজ কৰিব। ইয়াতে মই যিটো বেনিফিচিয়াৰী এপ্লাই কৰি আছোঁ এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বেনিফিচিয়াৰী হয়, চ' মই ইয়াতে য়েছটো চুজ কৰিছোঁ, হয় টিক মাৰ্ক দিছোঁ। তাৰপিছত ইয়াতে ঘ নম্বৰ অপশ্যনটোত কোৱা হৈছে 16 to 59 বছৰ বয়সৰ ভিতৰত আন কোনো প্ৰাপ্তবয়স্ক পুৰুষ মহিলা সদস্য নথকা পৰিয়ালৰ হয় নেকি। ইয়াতে কথাটো কৈছে যে আপোনাৰ পৰিয়ালত যদি 16 to 59 ইয়াৰ্ছৰ ভিতৰত অৰ্থাৎ 16ৰ পৰা 59 বছৰ বয়সৰ ভিতৰত পৰিয়ালত যদি কোনো পুৰুষ মহিলা নাথাকে সেই সময়ত আপুনি হয় চুজ কৰিব, আৰু যদি থাকে তেতিয়াহ'লে আপুনি নহয় চুজ কৰিব। মই ইয়াতে নহয় চুজ কৰিছোঁ, যিহেতু আছে 16 to 59 ইয়াৰ্ছৰ ভিতৰত পৰিয়ালত আছে প্ৰাপ্তবয়স্ক পুৰুষ মহিলা আছে, গতিকে মই নহয় ইয়াতে চুজ কৰিছোঁ। তাৰপিছত যিটো নম্বৰ আছে ইয়াতে ছেম কুৱেশ্যন, এইটো অলপ ওলটাকৈ কৰিছে। 16 to 59 বছৰ বয়সৰ ভিতৰত কোনো প্ৰাপ্তবয়স্ক পুৰুষ সদস্য নথকা মহিলা মুৰব্বীৰ হয় নেকি। অৰ্থাৎ ইয়াতে যদি
আপোনাৰ ঘৰৰ মুৰব্বী যদি মহিলা হয় সেই সময়ত আপুনি হয় চুজ কৰিব আৰু যদি নহয় তেতিয়াহ'লে আপুনি নহয় চুজ কৰিব। ইয়াতে অলৰেডি কৈছে ইয়াতে। তাৰপিছত ইয়াতে 6 নম্বৰ অপশ্যনটো হৈছে আন কোনো শাৰীৰিকভাৱে সক্ষম প্ৰাপ্তবয়স্ক সদস্য নথকা পৰিয়ালৰ সদস্য হয় নেকি। ইয়াতে কথাটো ভালদৰে মন কৰিব। আপোনাৰ বাহিৰে যদি আপোনাৰ পৰিয়ালত কোনোবাই ফিজিকেলি ঠিকে আছে, কাম বন কৰিব পাৰে, সেই সময়ত আপুনি নহয় চুজ কৰিব। আৰু যদি কাম বন কৰিব নোৱাৰে, শাৰীৰিকভাৱে অক্ষম হয়, সেই সময়ত আপুনি ইয়াতে ইয়েছ চুজ কৰিব। মই ইয়াতে হয় চুজ কৰিছোঁ, কাৰণ বেনিফিচিয়াৰীজনৰ বাহিৰে ঘৰত কোনোৱে ইয়াতে সক্ষম মানুহ নাই যে যিয়ে কাম বন কৰিব পাৰে। তাৰপিছত ইয়াতে 6 নম্বৰ, দ্বিতীয় 6 নম্বৰ, ইয়াতে কাষ্ট চুজ কৰিব গৈছে অনুসূচিত জাতি অৰ্থাৎ SC ST পৰিয়ালৰ সদস্য হয় নেকি। যদি হয় আপুনি ইয়াতে টিক মাৰ্ক দিব, যিটো হয় ইয়াতে আপুনি টিক মাৰ্ক দিব। তাৰপিছত ইয়াতে হয় নহয় চুজ কৰিব। মই ইয়াতে নহয় চুজ কৰিছোঁ। তাৰপিছত 10 নম্বৰটো আছে 25 বছৰ বয়সতকৈ অধিক বয়সৰ আন কোনো শিক্ষিত ব্যক্তি নথকা পৰিয়ালৰ সদস্য হয় নেকি। ইয়াতে গোটেইখিনি চেণ্টেন্স নেগেটিভত কোৱা হৈছে। যদি আপোনাৰ ঘৰত 25 বছৰৰ ভিতৰত কোনোবাই যদি শিক্ষিত কোনোবাই যদি সদস্য থাকে, সেই সময়ত আপুনি নহয় চুজ কৰিব। আৰু যদি নাথাকে সেই সময়ত আপুনি হয় চুজ কৰিব। ইয়াতে অলটা আছে, কথাখিনি ভালদৰে মন কৰিব। মই যিটো ফেমিলি মেম্বাৰ কৰি আছোঁ ইয়াতে কোনো ধৰণৰ শিক্ষিত সদস্য নাই পৰিয়ালত, গতিকে মই ইয়াতে হয়টো চুজ কৰিছোঁ, হয়ত টিক মাৰ্ক দিছোঁ। তাৰপিছত ইয়াতে লাষ্ট অপশ্যনটো হৈছে কোনোবা ভূমিহীন পৰিয়ালৰ সদস্য নেকি যাৰ আয়ৰ মুখ্য অংশ শাৰীৰিক শ্ৰমদানেৰে আহৰণ কৰে। ইয়াতে কথাটো কোৱা হৈছে যে যদি আপোনাৰ মাটি নাই আৰু আপুনি হাজিৰা কৰি উপাৰ্জন কৰে, সেই সময়ত আপুনি হয় চুজ কৰিব, হয়ত টিক মাৰ্ক দিব। আৰু যদি ইয়াৰ বাহিৰে বেলেগ কিবা কাম কৰে, সেই সময় আপোনাৰ মাটি আছে আৰু বেলেগ কিবা কাম কৰে, সেই সময়ত আপুনি নহয়ত টিক মাৰ্ক দিব। তাৰপিছত ইয়াতে নিচৰ পিনে ইয়াতে যিদিনা আপুনি ছাবমিট কৰিব অৰ্থাৎ জমা দিব, ইয়াতে তাৰিখটো লিখি দিব লাগিব। আৰু লাষ্টত একেবাৰে আবেদনকাৰীৰ স্বাক্ষৰ, ইয়াতে যিজন বেনিফিচিয়াৰী হয় যাৰ নামত আপুনি এপ্লাই কৰি আছে তাৰ ইয়াতে আপুনি এটা ছিগনেচাৰ কৰিব লাগিব। ছিগনেচাৰ কৰি আৰু যিখিনি ডকুমেণ্টছ লাগে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, আপুনি ডকুমেণ্টছকেইটা চাই ল'ব। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। কিবা যদি প্ৰব্লেম পায় ফৰ্মটো ফিল আপ কৰোঁতে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ফৰ্মটো অলপ টান